জুলাইৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিটিচিত প্ৰায় কেইবা শতাধিক পৰিয়াললৈ বিটিচি চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ উচ্ছেদৰ জাননী কিন্তু জাৰি কৰি থকা হৈছে। তদ্ৰূপ যোৱা 5 আগষ্ট তাৰিখে আমাৰ বাক্সা জিলাৰ মছলপুৰৰ এই আলিয়া বৰবৰী অঞ্চলৰ প্ৰায় 11টা পৰিয়ালক বিটিচি চৰকাৰৰ তৰফৰ পৰা 15 দিনৰ ভিতৰত ঘৰবাৰী ভাঙি লৈ যাবলৈ নিৰ্দেশ দি ইতিমধ্যে উচ্ছেদৰ জাননী জাৰি কৰা হৈছে। তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজে এই বিষয়টোৰ ওপৰত প্ৰতিবাদ কৰি আছে। আমাৰ স্থানীয় মছলপুৰ জিলা ABMCকে আদি কৰি আমাৰ আলিয়া বৰবৰী আঞ্চলিক ABMC দীঘলডোঙা আঞ্চলিক ABMCয়ে এই বিষয়টোত ৰাইজৰ সৈতে বিভিন্ন ধৰণে মত বিনিময় কৰি আছে। আজি আমি কেন্দ্ৰীয় ABMCৰ সজাতি দল আহি এই অঞ্চলত উপস্থিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ সৈতে কথা পাতিছোঁ। আমি এটা কথা স্পষ্ট, আমি ইতিমধ্যে কৈ আহিছোঁ যে বিটিচি অঞ্চলত যিখিনি মানুহ বসবাস কৰি আছে, আজি যুগান্তৰৰ পৰা ইয়াত বসবাস কৰি আছে। যিহেতু বিটিচি অঞ্চলটোত এতিয়ালৈকে মাটিৰ জৰীপ হোৱা নাই, তো সেইকাৰণে আজিৰ পৰা 50-60 বছৰ 70 বছৰ 80 বছৰ 100 বছৰ আগতে যিখিনি মানুহে মাটিৰ পট্টা পাব লাগিছিল, সেই মানুহখিনি মাটিৰ পট্টা পোৱা নাই। তদুপৰি আজিৰ তাৰিখত এই মানুহখিনিক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত উচ্ছেদ কৰিবলৈ যি জাননী জাৰি কৰি আছে, এই জাননীৰ দ্বাৰা আচলতে এই মানুহখিনিৰ বিটিচি চুক্তিৰ 4.3 নম্বৰ দফা অনুসৰি যি মাটিৰ অধিকাৰ সুৰক্ষিত কৰিছে, সেই অধিকাৰক চূড়ান্তভাৱে কিন্তু আঘাত কৰিছে। কাৰণ আপোনালোক আটাই জানে যে 2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিটিচি চুক্তিৰ 4.3 নম্বৰ দফাত স্পষ্টকৈ উল্লেখ আছে যে বিটিচি গঠন হোৱাৰ আগৰে পৰা যিখিনি মানুহ এই অঞ্চলত বসবাস কৰি আছে, সেই মানুহখিনিৰ মাটিৰ অধিকাৰ 100% সুৰক্ষিত থাকিব। তো তেনেকুৱা ক্ষেত্ৰত আজি আমি এটা প্ৰশ্ন বিটিচি চৰকাৰক সুধিব বিচাৰিছোঁ যে 1947 চনত আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10 অনুসৰি অসমত গঠন হোৱা ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহৰ যিটো মাটিৰ ব্যৱস্থা, সেই ব্যৱস্থাটো 2003 চনত 100% মাটিৰ অধিকাৰ এই অঞ্চলত আছে। বিটিচি নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ বিটিচি চিফ তথা UPPL ৰাজনৈতিক দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই এইসমূহ অঞ্চললৈকে আহি বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিছিল যে যদি বিটিচিত UPPLৰ চৰকাৰ আহে তেনেহ'লে 2 মাহ 3 মাহৰ ভিতৰত প্ৰত্যেকটো মানুহক মাটিৰ পট্টা প্ৰদান কৰিব আৰু বিটিচিত কোনো ধৰণৰ উচ্ছেদ কেতিয়াও চলোৱা নহয়। কিন্তু আজি তেখেতে বিটিচিৰ হাজাৰ ভূমিহীন পৰিয়ালক, হাজাৰ ভূমি পট্টাহীন পৰিয়ালক বা বিভিন্ন ম্যাদী পট্টা থকা পৰিয়ালকো আজি তেখেতে উচ্ছেদৰ জৰিয়তে বিটিচিৰ পৰা খেদি পঠিয়াব বিচাৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। কাৰণ এই মাটিত আমাৰ অধিকাৰ এক জন্মগত অধিকাৰ। এই অধিকাৰ কালি বিটিচি চিফ হৈ প্ৰমোদ বড়ো ডাঙৰীয়াই যদি আমাৰ পৰা আজি কাঢ়ি নিব বিচাৰে, তেনেহ'লেতো ইয়াৰ প্ৰতিবাদ হ'ব। সমগ্ৰ বিটিচিত ABMCয়ে ভূমিৰ অধিকাৰৰ দাবীত এই উচ্ছেদৰ বিৰুদ্ধে আমি ধাৰাবাহিক প্ৰতিবাদ কৰি আহিছোঁ। আজি মুছলপুৰৰ পৰা স্পষ্টকৈ কৈছোঁ, 2-3 দিনৰ ভিতৰত মুছলপুৰত আমি এই অঞ্চলৰ ৰাইজৰ সৈতে এক বিশাল জনসভা অনুষ্ঠিত কৰি ৰাইজৰ সৈতে কথা পাতি আগন্তুক দিনত এই অঞ্চলত কেনেকৈ নিজৰ ভূমিৰ অধিকাৰৰ দাবীত আন্দোলন চলিব, সেই বিষয়ে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তদুপৰি আমি ইয়াৰ পৰাই আমাৰ 5 নং কোকৰাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক নৱকুমাৰ শৰণীয়া ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। বিটিচিৰ হাজাৰ অজনজাতি অবড়ো জনগণে, লাখ জনগণে আপোনাক দুবাৰকৈ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা অবিহনে সৰ্বস্তৰৰ জনগণে ভোট দি আপোনাক দিল্লীলৈকে এজন সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিল। আপোনাৰ প্ৰতি এইখিনি মানুহৰ এটাই আহ্বান আছিল যে আপুনি এই বিটিচিৰ এই নিষ্পেষিত শোষিত মানুহখিনিৰ অধিকাৰৰ হৈ আপুনি মাতক। আপোনাৰ পৰা এইখিনি মানুহে বেলেগ একো বিচৰা নাছিল, বিচাৰিছিল জাতীয় সমস্যাৰ ক্ষেত্ৰত, ভূমিৰ সমস্যাৰ ক্ষেত্ৰত এষাৰ মাত। কিন্তু আজিৰ তাৰিখত আপুনি বিটিচিত যে উচ্ছেদৰ এক বিভীষিকা সৃষ্টি হৈছে, যিখিনি মানুহে আপোনাক ভোট দি দুবাৰকৈ MP বনাইছে, সাংসদ বনাইছে, সেই মানুহখিনিক যে আজি বিটিচিৰ পৰা খেদি পঠিয়াবলৈ বিটিচি চৰকাৰে চেষ্টা কৰিছে, এই মানুহখিনিৰ কাষত কিয় কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়া ডাঙৰীয়া থিয় দিয়া নাই? এই প্ৰশ্ন আমি ABMCয়ে উত্থাপন কৰিছোঁ। এতিয়াও সময় আছে। ইতিমধ্যে লোকসভা দিল্লীৰ লোকসভাৰ অধিৱেশন চলি আছে, ৰাজ্যসভাৰ অধিৱেশন চলি আছে, সাংসদৰ অধিৱেশন চলি আছে। তো এই অধিৱেশনৰ সময়ত আপুনি কিয় এই বিষয়টো দিল্লীত উত্থাপন কৰিব পৰা নাই? আমি ABMCয়ে প্ৰশ্ন কৰিছোঁ। আপুনি কিয় এই বিষয়ত ৰাইজৰ সৈতে থাকি প্ৰতিবাদ কৰিব পৰা নাই? নে আপুনি আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিচি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ সন্মুখত কি আত্মসমৰ্পণ কৰিলে নেকি? ABMCয়ে প্ৰশ্ন উত্থাপন কৰিছোঁ। আমাৰ কথা স্পষ্ট, এই বিপদৰ সময়ত বিটিচি অঞ্চলৰ নিষ্পেষিত ৰাইজৰ সৈতে কোন কেনেকৈ থিয় হৈ আছে, এইখিনি কথা বিটিচি অঞ্চলৰ ৰাইজে চাই আছে, দেখি আছে। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু অনাগত নিৰ্বাচনৰ সময়ত আমি দিবলৈ কিন্তু আমি মাৰ বান্ধি সাজু হৈছোঁ। আমাৰ কথা স্পষ্ট, বিটিচিত এঘৰো মানুহক উচ্ছেদ হ'বলৈ দিয়া নহ'ব। এই উচ্ছেদৰ বিৰুদ্ধে ABMCৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি প্ৰতিবাদ কৰিম। সমগ্ৰ বিটিচি অঞ্চল যদি ABMCৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দল ঘূৰি আছোঁ আমি, আৰু সৰ্বস্তৰৰ জনগণক এই উচ্ছেদৰ বিৰুদ্ধে আমি সজাগ সচেতন কৰিছোঁ। আৰু ইয়াৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনগণক আমি একত্ৰিত কৰি সমগ্ৰ বিটিচি অঞ্চলত জোৰদাৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ইতিমধ্যে সাজু আছোঁ। डिजिटेल bodonews-निफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं
डिजिटेल bodonews वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल bodonews। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल bodonews।